আবেলিৰ বিষণ্ণতা। উশাহবোৰ ক্ৰমে চুটি চুটি হৈ আহে যেতিয়া আবেলিৰ বিষণ্ণতাই হেঁচা মাৰি ধৰে। চকুৰ পানীবোৰ টোপা টোপে সৰি বৰফ হৈ পৰে যেতিয়া আবেলিৰ বিষণ্ণতাই হেঁচা মাৰি ধৰে। বুকুখন শিল হৈ পৰে যেতিয়া আবেলিৰ বিষণ্ণতাই হেঁচা মাৰি ধৰে। চাৰি বেৰৰ বন্ধ কাৰাগাৰত শিলৰ বুকুখন ভেদ কৰি মনটোৱে বাৰে বাৰে যুঁজি থাকে এচাটি শান্ত বতাহৰ সন্ধানত। চিৰসেউজ মোৰ হৃদয়ৰ বৰ্ষাৰণ্যত নথকা গছবোৰে যেন নিৰ্লজ্জতাকো আওকাণ কৰিছে। বাৰিষাৰ মুষলধাৰ বৰষুণে এতিয়া তৃপ্ত কৰিব নোৱাৰে সিহঁতক। হয়তো শীতৰ থেতুৰি ধৰা উজাগৰি নিশাবোৰতে সিহঁত তৃপ্ত হয় মোৰ দৰেই তৃপ্ত হয় সিহঁত সকলো আবেলি বিষণ্ণতাবোৰতে।